এতিয়া বাইছে 5টা ৰাতিপুৱা আৰু চাওক মই এতিয়া আহিছো নদীৰ ওচৰত মাছৰ পোনা আনিবলৈ আৰু চাওক ৰাস্তা খুবেই বেয়া তো চাওক গৈ আছো মই হেল্ল' দোস্ত গুড মৰ্নিং এইটো চাওক এতিয়া বাইছে 5টা আৰু মই আহিছো মাছৰ পোনা আনিবলৈ আৰু মাছৰ কাৰবাৰ চাওক ইয়াত এই চাওক মাছ আৰু মই আগত দেখাম নি পেলাই চাই থাকক এইবোৰ চাওক পুৰা নদীতে মাছৰ বেপাৰ হয় ইয়াত আৰু মাছৰ পোনাবোৰ আহে বেংগলৰ পৰা আৰু ইহঁতে মাছৰ ডিমবোৰ লৈ আহে ডিমৰ পৰা বনায় ইয়াতে পোৱালিবোৰ বনোৱাৰ পিছত ইহঁতে বিক্ৰী কৰে আৰু চাওক ইমান ডাঙৰ মাছৰ কাৰবাৰ সাংঘাতিক কাৰবাৰ ইয়াত ভিডিঅ' বনাব নিদিয়ে মই মনে মনে বনাইছোঁ এইবোৰ চাওক এইবোৰ মাছৰ পোনা মানে ডাঙৰ ডাঙৰ পোনা এইবোৰ লৈ গৈ আছে গাড়ীত উঠাই উঠাই আৰু গাড়ীও ৰাতিপুৱাৰ পৰা মই দেখালৈকে এতিয়ালৈকে 20খনমান গাড়ী গ'লেই অলৰেডি আৰু এইখিনি চব গাড়ী আছে এইটো চব কিমান ডাঙৰ নদী সেই নদীতে কেনেকুৱা ধৰণৰ মাছ লাগে গৰৈ মাছৰ পোনা লাগে আপোনাৰ মাগুৰ মাছৰ পোনা লাগে শিঙি মাছৰ পোনা লাগে কৈ মাছৰ পোনা লাগে চিতল মাছ এইবোৰ ঢেৰ মানে যেনেকুৱা ধৰণৰ মাছ লাগে আপোনাক এইটো চাওক চিতল মাছৰ পোনা এইটো সৰু সাইজৰ চিতল মাছৰ পোনা আৰু এইটো হৈছে আপোনাৰ এইটো কি বুলি কয় জানো এইটো বামপ্লেট নে কিবা কয় চান্দা মাছ এইবোৰ চান্দা মাছৰ পোনা আৰু এনেকুৱা ঢেৰ আছে ইয়াত আৰু মই আহিছোঁ কাৱৈ মাছৰ পোনা আনিবলৈ এতিয়া বিচাৰি আছোঁ মই চাওঁ এই আছে কাৱৈ মাছৰ পোনা মই ল'ম এতিয়া এইটো একদম অৰিজিনেল কাৱৈ বুলি কৈছে এতিয়া নাজানো আৰু কি এতিয়া তাৰে ল'ম এতিয়া মই এইটো চাওক চিতল মাছৰ পোনা এইবোৰ চিতল মাছ এইটো কিবা এইবোৰ চাওক মানুহক জুখি দি আছে এইবোৰ বিক্ৰী হৈ গৈছে অলৰেডি এইবোৰ নি আছে এনেকৈ আৰু মই এতিয়া নিম এইবোৰ মোৰ অলৰেডি আধা কেজি লৈছোঁ মই আধা কেজি মানে একদম সৰু সৰু চাইজৰ এটা 10 গ্ৰাম 20 গ্ৰামমান হ'ব এটা মাছৰ চাইজ আৰু ৱেইট তো সেই হিচাপত লৈছোঁ মই সেই চাওক কাৱৈ মাছ আনিলোঁ পোনা এই লৈ গৈ আছোঁ এই গাড়ীতে আছে কাৱৈ মাছখিনি এতিয়া লৈ গৈ এতিয়া মোৰ পুখুৰীত এৰিম পুখুৰীত মানে মোৰ যিটো এটা টেংকি আছে সেই টেংকিটোত মই এৰিম আপোনাৰ চাই থাকিব আৰু এই চাওক মাছখিনি কেনেকৈ চাওক এইখিনি চাওক মাছ এইটোৰ ভিতৰত আছে আৰু এই মোৰ লগত তেখেত গৈছিল আমাৰ দৰবেশ দা আৰু দুজনে গৈছিলোঁ পুৱাই আপোনাৰ 5 বজাতে গৈছিলোঁ আমি 5 বজাত এইবোৰ চাওক মাছ ইয়াৰ ভিতৰতে আছে মই দেখুৱাম আৰু এয়া মই ঘৰৰ ৰাস্তাত সোমাইছোঁ এতিয়া সোমাই পেলাই মই গাড়ীটো পাৰ্কিং কৰি মাছৰ পোনাখিনি লৈ যাম আৰু এই চাওক মই ঘৰৰ পাৰ্কিঙত সোমাই দিলোঁ সেই মাছখিনি নমাম আৰু খুব সাৱধানে আহিছোঁ লাহে লাহে আহিছোঁ গাড়ীখন চলাই যিহেতু পানী পৰিছে গাড়ীত পৰিছে পানী এইখিনি চাওক মাছৰ পোনা ইয়াতে আছে লৈ যাম এতিয়া এইটো চাওক মোৰ ইয়াত আগৰো মাছ আছিল ইয়াত থকাৰ পিছত এতিয়া আকৌ নতুনকৈ দিম তো আগৰ চাইজ আৰু এতিয়া যিটো চাইজ ছেম চাইজে প্ৰায় ছেম আৰু একেই চাইজ হ'ব আৰু এইখিনি চাওক এতিয়া এইটো মাছৰ অলপ চাইজটো সৰু হ'ব আৰু মাছটো অলপ ব্লেক টাইপৰ আৰু মোৰ ওচৰত যিটো আছে অলপ গোল্ডেন টাইপৰ এইটো কিন্তু ব্লেক ছেম চাইজ এতিয়া চাওঁ ইহঁতে কালাৰে কৰিছে নে অৰিজিনেল অলপ পানীত দিয়াৰ পিছত ভাল পানীত দিলেহে গম পোৱা যাব এইটো মোৰ সৰু বাচ্চাটো চাওক কি ধুনীয়াকৈ মাছ চাইছে এই চাওক এৰি দিছোঁ এতিয়া ধুনীয়াকৈ গুচি যাব এই চাওক বহুতখিনি উঠিছে এইবোৰ চাওক একদম ক'লা হৈ গৈছে চাওক এগাল উঠিছে মানে আধা কেজিত আৰু যদি আপোনালোকক লাগে মোৰ লগতে যোগাযোগ কৰিব পাৰিব মই লৈ যাম আপোনালোকক চাওক এতিয়া পানীটো মই চেঞ্জ কৰিম পানীটো যিহেতু পৰহি দিনাৰ আগৰ দিনৰ পানী তো পানীটো অলপ চেঞ্জ কৰি দিম আৰু মাছ এটা মৰিছে মানে আগতে মৰা চাগে এটাই মৰিছে আৰু বাকী চব ঠিকেই আছে আৰু ইমান সুন্দৰভাৱে আছে মাছখিনি চাওঁচোন কিমান ডাঙৰ হয় কেনেকৈ আৰু মই এটা পকাৰ টেংকি বনাম তাতে এৰিম মাছখিনি সেইটো কাৰণে মই এতিয়া আনি থৈছোঁ পিছত নাপাওঁ বুলি মই আনি জমা কৰিছোঁ আৰু
আৰু এইটো চাওক মোৰ টেংকিটো হৈছে এইটো মই আমাজনৰ পৰা আনিছিলোঁ আমাজনত আপোনালোকে চাৰ্চ কৰি পাৰিব সৰু বাচ্চাবোৰো গা ধুব পাৰিব ইয়াত সুন্দৰ আৰু বেয়া নহয় বস্তুটো ভাল এইটো চাওক এয়া পানী মই পানীটো চেঞ্জ কৰিম এতিয়া পানী চাওক মাছ চাওক এইবোৰ চাওক মাছ দেখিছেনে মাছৰ পোনা কিমান সৰু সৰু আৰু মই পানীটো চেঞ্জ কৰি আছোঁ অলপ পানী চেঞ্জ কৰা এইটো মোৰ জাল এইটো সৰুকৈ বনাই লৈছোঁ জালটো যিহেতু মাছটো নাযোৱাৰ কাৰণে মই এইটো জাল বনাই লৈছোঁ এতিয়া পানীটো চাওক এই এনেকৈ সিঁচিম মই এই মাছ ওলাই গৈছে দেখিছে এইটো মাছ ওলাই গৈছে চাওক 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 এইটো এটা মাছ দুটা এই চাওক এইকেইটা মই একদম সৰু সৰু পোনা আনিছিলোঁ আৰু এই চাওক পোনাৰ চাইজটো চাওক কিমান ডাঙৰ হৈ গ'ল দেখিছেনে কিমান ডাঙৰ হৈছে আৰু একদম অৰিজিনেল দেখিছেনে আপোনালোকে কিমান ডাঙৰ হৈ গ'ল আৰু এইটো আপোনাক দেখুৱালোঁ আৰু এটা আছে এনেকৈ পানীটো মাজে মাজে চেঞ্জ কৰি থাকিব লাগিব যিহেতু পানীটো বেয়া হয় আইৰণ হয় সেইকাৰণে পানীটো চেঞ্জ কৰি থাকিব লাগিব অকণমান মাজতে অলপ চূণ পানী দিব লাগিব চূণ অলপ মিক্স কৰিব লাগে যে পানীটো পূৰা চাফা থাকিব আৰু এই চাওক ওচৰত নাচক মোবাইলটোৰ ওচৰত না দেখুৱাব একদম এনেকৈ ৰাউণ্ডকৈ কিমান মাছ আছে দেখ চাওক মানুহে মোৰ মানে মাছৰ প্ৰতি মানে জীৱ জন্তুৰ প্ৰতি মোৰ বিৰাট চখ সৰুৰ পৰাই তো সেইকাৰণে মই ভাবিছোঁ নাই অলপ ৰাখোঁ আজি গৈ আনিছোঁ চাওক আপোনালোকে আৰু এতিয়া মই এই মটৰৰ চুইচটো দিম এইটো মটৰৰ পাইপ লগাই এতিয়া মই এইটো চাওক এতিয়া মই পানীটো আগত চেঞ্জ কৰি আহিব চাওক মাছৰ পোনা ইয়াত কমো কিমান আছে মই গম নাপাওঁ মই এতিয়া আনিলোঁ আধা কেজি মানে হেৰি আগৰ আছিলে 1 পোৱামান হ'ব আৰু এটা মাছ মোক এটা দিছে বেলেগ মাছ এইটো চাওক ডাঙৰটো সেই ডাঙৰটো কি মাছ নাজানো আৰু সেইটো লৈ আহিছোঁ এটা আৰু আমাৰ পানী বহুত লেতেৰা হয় পানীটো সেইকাৰণে অলপ পানীটো এৰি দিছোঁ আৰু চাওক এতিয়া পানী পানীটো দিম তো বাই গাইজ মই নতুন নতুন ভিডিঅ' লৈ আপোনালোকক দেখুৱাই থাকিম তো বাই আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ পেলাই